কেতিয়াবা মানে একেবাৰে নভবা নিচিন্তা ঘটনা কিছুমান ঘটে। আজি মোৰ লগতো ঘটিছিল। মাক লৈ GMC বুলি ৰাতিপুৱাই ওলাই গৈছিলোঁ। সেইখিনিতে হ'ল নহয় কাহিনীটো। আকৌ মনত পৰিছে ঘৰত যে গেছত মই কিবা বহাই থৈ গৈছোঁ। কি যে তাৰপিছত ওচৰৰে বৌজনীক ফোন কৰি ভাগ্য ভাল দাদা আছিলে। তলা ভাঙি ৰুমত সোমাইছে গোটেই ধুঁৱলি কুঁৱলি। ভাগ্য ভাল যে মনত পৰিলে ন। ডাঙৰ যদি কিবা এটা হৈ গ'লে হয়, বহুত ভয় খাইছিলোঁ। বাট ষ্টিল একো নহ'ল। ভাগ্য ভাল আছিল। কেৰাহীটো জ্বলিছে, জ্বলক, আৰু এটা কিনি ল'ব পাৰিম। বাট ওচৰৰ মানুহ আছে ন, গেছ জ্বলাই থৈ গৈছোঁ, বহুত ভয় লাগিছিলে। বাট আজি মানে মুখৰ পৰা ভাষাই ওলাই অহা নাই। এনেকুৱা এটা ঘটনা ঘটিছে, মানে বেয়াও লাগি আছে। কেতিয়াবা হৈ যায়। আপোনালোকেও হৈছে নে কেতিয়াবা?